তুমি কিয় ইমান অভদ্ৰামি কিয় কৰিছা? তুমি কোন? তুমি কোন আছা? আকৌ এবাৰ আকৌ এবাৰ আকৌ এবাৰ আকৌ এবাৰ আকৌ এবাৰ। আপোনালোকে দেখি পাইছে সেইফালে এটা ল'ৰা আছে দেখিলে মই তো মেইন খেলটো এই ইঞ্জিনটোৰ ভিতৰত হৈ আছে। চব এইফালে সেইজনে চলাই আছে। আমাৰ মাজুলীলৈ যাত্ৰা আৰম্ভ। আমি যোৰহাটৰ পৰা ওলাই আহিছোঁ এতিয়া। চান্দা আৰু মই আমি আহোঁতেই আমাৰ অকণমান অসুবিধা এটা পাইছিলোঁ, কিন্তু একো নাই, চব ঠিকেই আছে। মানে আমাৰ বাইকখনৰ পিছ চকাটো পামচাৰ হৈ গৈছিলে, তেনেকুৱাই ভাবিছিলোঁ, কিন্তু এতিয়া আমি কমকৈ আহিবলগীয়া হ'ল কাৰণ আমি পামচাৰ হৈ আহিবলৈ টাইম নাই। চ' আমি এতিয়া নিমাতীঘাটলৈ আহি আছোঁ। বাকী আমাৰ লগত গৈ থাকক, ব'লক আজি আমি যোৰহাটৰ পৰা হেল্ল' গাইজ, তো আজি এতিয়া আহি আছোঁ আমি মাজুলী। তো আহোঁতে বাইকে বহুত নটংকি কৰিলে, তো এতিয়া ফেৰীত উঠিছোঁ আৰু পাম আৰু আধা ঘণ্টামানৰ পিছত। তাৰপিছত লগ পাই আছোঁ। যোৱাটো অলপ খেলিছে নাই? আৰু এইফালে মানুহ আছে, বহুত মানুহ আছে, বহুত মানুহ আছে। বাইক স্কুটি এইফালে আমাৰ আমি দিব ইন্দ্ৰ এটা দিওঁ। হেল্ল' এভৰিৱান, আকৌ আজি আমি মাজুলীলৈ আহি আছোঁ। এটা বেলেগ এটা ৰাইডত মাজুলীৰ ৰাসৰ কাৰণে আহি আছোঁ। তো আপোনালোকে এনজয় কৰক। জাষ্ট 1 মিনিট সময়ৰ কাৰণে আমি ওপৰলৈ আহিছিলোঁ। আপোনালোকে চাই থাকক, আজি মজা লৈ থাকক, তো গৈ থাকক গাইজ। আমি তো লগ পাই আছোঁ মাজুলী গৈ। আহোঁতে আমাক বহুত নটংকি হৈ গ'ল, বাইকখনে ঠগি দিলে, মোৰ আজি GoProটোৰ মাইকটোৱে ঠগি দিলে, চব ঠগিলে আৰু চব বস্তুৱে আজি ঠগিছে। বাইকৰ হাৱা ওলাই গ'ল, ব্ৰেছ ওলালে, 3বাৰ পম দি আহিছোঁ। তো এতিয়া ইয়াত আহি আছোঁ, আৰু আধা ঘণ্টামানৰ পিছত পাই যাম। তো লগ পাই আছোঁ মাজুলী পাই, আৰু তাত গৈ পাই পেলাই বাইকৰ প্ৰেছো মাৰিব লাগিব। তাত গৈ পাই কি আকৌ হয় আৰু গম নাপাওঁ আৰু। তো চাই থাকিব আপোনালোকে, ভিডিঅ'টো এনজয় কৰক। অ'কে, বাই বাই। তো সেইখন চক যোৰহাট, সেইখন যোৰহাট, সেইয়া যোৰহাট, সেইয়া আছিলে যোৰহাট। আমি এই তাৰ পৰা আহিছোঁ, এই ইয়াৰ পৰা আহিছোঁ আমি। তো হেল্ল' এভৰিৱান, আমি এতিয়া মাজুলী ঘাটত পাই গ'লোহি। আৰু এইফালে চব মানুহ, সাংঘাতিক মানুহ, সাংঘাতিক। এনেকুৱা প্ৰব্লেম হৈছে আজি। আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হৈছে যে আমি বাইকত 3বাৰ পম দি আহিবলগীয়া হৈছে ফেৰীলৈ। তাৰপিছত আমি আমাৰ এইখন ফেৰীটো আমি পোৱা নাছিলোঁ, তো লাষ্ট পাই গ'লোঁ। যেনে তেনে 4খন বাইক সোমাবলৈ দিছিলে, 4খন বাইক সোমাবলৈ দিয়াৰ কাৰণে আমি সোমালোঁ। তো এতিয়া আহি আছোঁ, চব কিমান সাংঘাতিক মানুহ, সাংঘাতিক বাইক। তো এইফালে চব আছে। এইফালে চান্দা ক'ত গ'ল? আজি দুটা বস্তুৱে ঠগিছে, এটা বস্তু বাইকে ঠগিছে, এটা বস্তু ঠগিছে GoProটো। চব ঠগিছে আৰু। তো GoProৰ বেটেৰী চাৰ্জ নাছিলে, GoPro বাইক বেয়া হৈ গ'ল। তো গাইজ গৈ থাকক, আমাৰ লগত এনজয় কৰক। জনাব পাৰিব নিজে আগৰ ফেৰীসমূহ আৰু এতিয়াৰ মাজত পাৰ্থক্যটো কি আছে? বহুতে নাজানে, তো আপুনি জনাব নেকি? আগৰবিলাক আপোনাৰ যিটো নেকি ইঞ্জিনবিলাক ওপৰত চিগনেল দিলে তলতে গেৰ লগাই, কিছুমান কাৰণে পিছৰ গেৰ লগাবৰ কাৰণে চিগনেল দিব লাগে ওপৰত চিগনেল। আচ্ছা। কিন্তু এতিয়া বৰ্তমান ওপৰতে গেৰো লগাব পাৰে, বেকো কৰিব পাৰে, ঠিক আছে। আচ্ছা। যিমান স্পীড লাগে ওপৰতেও দিব পাৰে। আচ্ছা। দৰকাৰ নাই, ওৱান মেন কণ্ট্ৰল বুলি কয়, গোটেইখিনি ওপৰতে। এতিয়া ওৱান মেন কণ্ট্ৰল, আগতে মানে দুজন মানুহৰ দৰকাৰ হৈছিল। দৰকাৰ আছে। আৰু ইয়াত এতিয়া আমাৰ দুটা ইঞ্জিন। আচ্ছা। দুটা ইঞ্জিনত দুটা মানুহ, ড্ৰাইভাৰ আৰু ইয়াত অপাৰেটৰ এজন লাগিব। 3টা দৰকাৰ, সেইধৰণে 3জনৰ কাম কৰিব পাৰে। ওপৰতে ষ্টাৰ্ট কৰিব পাৰে, ওপৰতে আপোনাৰ ষ্টাৰিং কণ্ট্ৰল আছে। আচ্ছা। গিয়াৰ লগাব পাৰে। আচ্ছা। জয়ষ্টিক চিষ্টেম, মেনুৱেল চিষ্টেম। আৰু ইঞ্জিন দুটা আছে নেকি মানে? ইঞ্জিন দুটা আছে। আগতে এটা আছিলে। এইটো হ'ল আপোনাৰ
সাইলেন্সাৰ বুলি কয় সাইলেন্সাৰ আৰু এইটো একেচিম মানে ইঞ্জিন দুটা আছে নেকি ইঞ্জিন দুটাৰ সাইলেন্সাৰ তো গাইছ আপোনালোকে গম পাইছে দাদা গতিকে সকলো কথা ক'লে যে ইঞ্জিন দুটা আছে আৰু সাইলেন্সাৰ দুটা আছে তো আপোনালোকে গম পালে ইয়াত কেনে জেং লাগিছে মাজতে এইফালে দেখাই দিয়া ফুটটো এবাৰ তো ফাইনেলি এতিয়া পাই গ'লোঁ মাজুলী তো ইয়াৰ এইবিলাক কোনোবা ছাবস্ক্ৰাইবাৰ আহিছে ইয়াৰ ছাবস্ক্ৰাইবাৰ এইবিলাকে ফটো চটো এইবিলাক চেলফি টেলফি কিবা কিবি ভিডিঅ' চিডিঅ' বনাইছে আৰু এতিয়া চবতকৈ হৈ গ'ল ডাঙৰ কথাটো কি আমাৰ বাইকৰ প্ৰেছ এইটো ডাঙৰ কথা হৈ গ'ল দে কি কৰা হয় ইয়াক দেখা যাব তাৰপিছত ব্যৱস্থা কৰা যাব হ'ল ফাইনেলি পাই গ'লোঁ কমলাবাৰী মই এতিয়া লোকৰ বাইকত উঠি আহিছোঁ বাইকৰ লগত উঠি আহিছোঁ কাৰণ মোৰ ৱেইটটো অলপ বেছি আছে সেইটো কাৰণে বিপ্লৱক দি দিছোঁ মোৰ বাইক চলাবলৈ সি অলপ ক্ষীণটো সেইফালে সি গৈ আছে এতিয়া প্ৰেছটো মাৰি ল'ব লাগিব তাৰপিছত হ'ব আৰু যি হ'ব হৈ থাকিব আৰু চব এতিয়া মাজুলী সোমাই গ'লোঁ ক'ত আছে প্ৰেছ মাৰ এখন মাজুলী থানা ইয়ালৈ যাতে আহিব লগা আপোনালোকৰ কাৰো নহয় তো এইফালে বাইক এতিয়া খুলিছোঁ এতিয়া প্ৰেছ মৰা হ'ব প্ৰেছ মাৰি আৰু আমি যাম এতিয়া এইফালে আমাৰ ভাইটিহঁত আছে মোৰ টায়াৰৰ অৱস্থা হ'ল এইটো আগতে এটা পেজ ওলাই আছিলে বাৰু এইটো আৰু ক'ৰবাত আছে নি চাওকচোন কাৰণ মানে কেলৈ ঘৰতে ওলাই গৈছিলে তো হাৱা দিহে আহিছোঁ কি হৈছে কথাটো কি হৈছে কথাটো কি হৈছে কথাটো কি হৈছে কোনজনী ছোৱালী এজনী ছোৱালীয়ে নাই আগৰ পেয়সী আছিলে অঁ আজি লগ পাই বহুত বেয়া লাগিছে কান্দিছে তাই ইমান ওচৰত নেদেখা বহুত কান্দিছে তাই মোৰ মনতো পৰিছে আগৰ পুৰণা দিনবোৰলৈ মনত পৰিছে আকৌ ভাবিছোঁ ভাল পাই যাওঁ নেকি চাওঁ চেহেৰাটো চাওঁ ছোৱালীজনী চেহেৰাটো চাওঁ তো এনেকুৱা লাগিছে মানে আকৌ এবাৰ প্ৰেমত পৰিয়ে যাওঁ নেকি তাই লাজ কৰিছে এয়া দেখিছা যাম 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 তো গাইছ আমি পাই গ'লোঁ মাজুলী আমি মাজুলী পাই গ'লোঁ মানে মাজুলী বহুত অসুবিধা পাছত পালোহি কিন্তু পায়ো ভালেই লাগিছে বহুত মানুহক লগ পালোঁ আমাৰ ফেৰীত মানে ফেৰী ঘাটত বহুত লগ পালোঁ বহুত মানুহক লগ পালোঁ আৰু ইয়াতো বহুত আমাৰ ফেমিলি মেম্বাৰ বহুত আছে কিন্তু এঠাই মানুহে ভালকৈ দেখা নাই কাইলৈ দিনত আকৌ মজাকৈ এবাৰ দেখাম কাইলৈ আমি যিমান পাৰোঁ মাজুলীখন কৰিম আপোনালোকক দেখুৱাম এনজয় কৰি থাকক আমি লগ পাই আছোঁ অলপ পিছত বাপৰে বাপ এইফালে চব প্ৰভু আপুনি ৰাসত ক'ৰ পৰা ওলাব ষ্টাৰ্ট হৈ আছে হ'ব অলপ ষ্টাৰ্ট হ'ব দে ফেমিলি মেম্বাৰ আমাৰ মোৰ ছাবস্ক্ৰাইবাৰ নি অ'কে অ'কে লগ পাম এইফালে আমাৰ গোটেই লগৰখিনি আছে ভাই কেনেকুৱা এইফালে আমাৰ চম্বলে কি কবি তই চম্বলে কি কবি হা কি কবি তইতো কিবা এটা ক'ব লাগিব তই এনেকৈ মুখখন এনে বেয়া কৰি থাকিলি মোৰতো একদম বিৰাট মজা লাগিছে মোৰো বহুত ভাল লাগিছে তোৰ ভাল লাগিছে ন ভাল লাগিছে নে এইফালে ভাইটি আছে এইফালে ভাইটি আছে চব আছে এইফালে সকলো আছে আমাৰ গাড়ী ষ্টাৰ্ট হৈ গ'ল এতিয়া কি পাৰ্চনেল ভাইটি মই পাৰ্চনেল ভাইটি মুখখন চাব লাগিব মই অ'কে অ'কে মজা মজা
এতিয়া মই লগ পাই গ'লো বাবুক, আমাৰ বাবুগুণ্ডাক পাই গ'লো। বাদ দে তই, সেইটো বাদ দে। তই এটা এনেকুৱা টেলেণ্টেড মানুহ, ই ছাগলী মাত এনেকুৱা উলিয়াই দিয়ে। তই ছাগলী মাত এবাৰ উলিয়াই দে। আকৌ এবাৰ ডাঙৰকে আমি আহি আছো একদম ধাচুকে। আমাৰ গাড়ীখন অলপ প্ৰব্লেম দিছিলে, সেইখিনি হৈ গৈছিলে। তো যি কি নহওক চব হৈ আছে। এইফালে মোৰ ভাই আছে। মোৰ ফাৰ্ষ্ট ব্লগত যিটো মানুহ আছিলে মোৰ গাড়ীখনত, সেইটো আমি যে ধাবাত সোমাইছিলোঁ যে মোৰ যে কাপোৰ খুলি যে গাড়ীৰ ভিতৰত যে কাপোৰ যে খুলি পেলাই যে চেঞ্জ কৰিছিলে, সেইটোৱে এতিয়াও আজিও চেঞ্জ কৰি লৈছোঁ। মোৰ এইটো ই পিন্ধিছে, তাৰ এইটো মই পিন্ধিছোঁ। আৰু এইফালে আমাৰ ভাই আছে, আমাৰ বিপুৰণ ভাই। আজি কেনেকুৱা লাগিলে? আজি এটা এক্সপিৰিয়েঞ্চ জীৱনত মই কেতিয়াও নাপাহৰোঁ। মাজুলীত আহি মাজুলীত গাড়ী ঢালিছোঁ মই আজি। সেইটো এক্সপিৰিয়েঞ্চ মই জীৱনত নাপাহৰোঁ। আৰু কেনেকুৱা লাগিলে তোমাৰ আজি সেইটো কোৱা? বহুত বেষ্ট, বহুত ধুনীয়া, বহুত মজা। জীৱনত মানুহখিনি কেনেকুৱা পাইছা? বহুত ধুনীয়া মানুহ, সঁচাকে ভাল পাইছা? বহুত ৰেচপেক্টফুল। আমাৰ ভাইক কেনেকুৱা পাইছা তুমি? বহুত ধুনীয়া, বহুত ধুনীয়া, বহুত ভাল পাইছা? বহুত ধুনীয়া। সঁচাকে ভাল পাইছা ন? চিৰিয়াছলি মজা একদম মজা। তোমাৰ এতিয়া আজি দৈয়াৰ দলঙত এক্সপিৰিয়েঞ্চ কেনেকুৱা? কোনেও নাচানে, আমি নাচিছো। ভাই কি কবি তই ভাই মোক কি মোৰ চেনেলটোৰ কথা তই কি কবি? প্ৰথমবাৰ তই আছয়ে, তই কি কবি? প্ৰথমবাৰ আছ তই? সদায় আছো তোৰ লগত, সদায় আছো তোৰ লাষ্ট মোমেণ্টলৈকে মই আছো, ওপৰলৈ উঠালৈকে মই আছো, খৰি দিয়ালৈকে আছ ন? খৰি দিয়ালৈকে আছো। আছো। এটা কথা মই গম পোৱা নাই, কোনটোৱে কাৰ সকাম আগতীয়াকৈ খাম সেইটো ধৰিব পৰা নাই। কিন্তু দুইটাই আজি তই যদি মৰ তোৰ সকাম মই পাতিম, মই যদি মোৰ সকাম তই পাতিবি। কাৰ সকাম আগতীয়াকৈ পাম মই সেইটো কথা মোক গম পোৱা নাই আজিলৈকে। সেইটো বাই দ্য ৱে এটাই কথা, জিন্দা হে সবচে প্যাৰি ৰে। কিবা কিবি এইবিলাক পাহৰি গৈছে চবে, কোনো কথা নাই। বহুত ভাল লাগে, ভাল লাগিছে, পাই আছো এতিয়া বেছি ভাল লাগিছে নাই? আৰু এইটো আমাৰ দৈয়াৰ দলঙৰ এটা ভিউ দেখাই আছো এতিয়া। लगता खुदा का कोई ने इरादा है, कल था फकीर आज दिन सहजादा है। এখন হ'ল চামগুৰি সত্ৰ। তই আজি একদম এনেকুৱা ডাঙৰ কথা হৈছে না, আজি মই এটা মানুহক মাৰ্ডাৰ কৰি দিম। এইখন লৈ আজি মই একদম বেয়া কথা হৈ যাব। তুমি কিয় ইমান অভদ্ৰামি কিয় কৰিছা? তুমি কোন আছে? এইখন লৈ আজি মই একদম চকলকে কাটি দিম। দেখিলে থাকে আৰু ধেমালি যোৰহাটৰ ল'ৰা আহি মাজুলী এতিয়া আমি মাজুলীৰ ল'ৰা। কি বস্তু? চব ছোৱালী চব থাকে, কিছুমান ছোৱালী সৰু কিছুমান ছোৱালী ডাঙৰ, কিন্তু সেই বস্তু দুটা ছোৱালী চব দুটা থাকে, গৰু চব চাৰিটা বস্তু থাকে। কি হ'ব পাৰে? আৰু ওচৰত দুটা থাকে, গৰু চব চাৰিটা থাকে, কিছুমান ছোৱালী সৰু থাকে, কিছুমান ছোৱালী ডাঙৰ থাকে। কি ভৰি? কাৰ ভৰি? ছোৱালী কেনেকে ভৰিব? ছোৱালী ভৰি চাৰিটা থাকে নেকি? পাইছা। তো এতিয়া আমি খাবলৈ লৈছোঁ ঘুগনি আৰু এইফালে বইল ডিম।
এইফালে বইল ডিম ইয়াত লৈ লৈছোঁ। এই বইল ডিমটো কাটি দিব পৰা নাই ভালছে, যি কি নহওক বাৰু ঘুগুনি বইল ডিম খাবলৈ লৈছে। এইফালে আমাৰ এইটোৱে খাই আছে। এই ল'ৰাটোক মই চিনি নাপাওঁ, নাম চাম নাজানো বাৰু, এইবিলাক পিছৰ কথা। আজি প্ৰথম লগ পাইছোঁ, আগতেও কেতিয়াবা প্ৰথমে লগ পাওঁ। বাকী মই এয়া খাই আছোঁ ঘুগুনি আৰু বইল ডিম, আৰু আপোনালোকক লগ পাই আছোঁ পিছত ধুনীয়াকৈ ধাচুকৈ। ন ভাই খাই কেনেকুৱা লাগিছে? খোৱাটো মেইন ন? ঠিক আছে, লগ পাই আছোঁ, অলপ পিছত খাই লওঁ দেই। আৰু বহুত আমাৰ অথনিৰ পৰা এনেও প্ৰব্লেমেই হ'ল, আজি আহি থাকোঁতে প্ৰব্লেম বহুত বেছি প্ৰব্লেম। বা যিয়ে নহওক প্ৰব্লেম হৈ থাকিব লাগে, প্ৰব্লেমৰ মাজতে জীৱনটো থাকে, দুখ আৰু সুখৰ মাজতে জীৱন। তো সেইটো কাৰণে আপোনালোকে চাই থাকিব, মজা পিছত পাই আছোঁ, কথা পাতি আছোঁ। একদম পূৰা এতিয়া ৰাতিপুৱা 4:30 বাজিলে, 5টা বাজিলে, একদম টায়াৰ্ড হৈ আছোঁ। এইফালে মোৰ ভাই আছে লগত। ভাই কি হ'ল, কেনেকুৱা লাগিছে? ৰাখছে ৰাতিপুৱা 4:30 বাজিলে, একদম মজা। এতিয়া একদম শক্তি নাই আৰু, তো ইয়াতে শেষ কৰোঁ। বাই বাই, বাছ দি এণ্ড, হয় নাই? দি এণ্ড।